সকলোকে গুড মৰ্ণিং। আজি পুৱাই আহিলোঁ আপোনালোকৰ ওচৰলৈ। এয়া চাওক, আমি এতিয়া কৰম পূজাৰ ডালখিনি জানত উঠোৱাবলৈ গৈ আছোঁ। তাকে দেখি আজি এই কৰম পূজাৰ কৰ্মতীবিলাকৰ লগত আজি জানত উঠোৱাবলৈ গৈ আছোঁ। গাইজ, আপোনালোকে কেনেকৈ আছে? আদিবাসীসকলৰ জাতীয় কৰম পূজা নাইচ। আপোনালোকে কিমান ধুনীয়া সাজপাৰ লগাই আহিছে আৰু আজি গোটেই নিশাটো তেওঁলোকে নাচ গান কৰিলে। এতিয়া আৰু লাহেকৈ জানত লৈ ডালখিনি কলপুলিখিনি গোটেইখিনি লৈ সামগ্ৰী উটুৱাই আহিব। আৰু সেয়ে আপোনালোকক দেখুৱাবৰ বাবে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পায়, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লাইক কৰিব নাপাহৰিব। জয় আই অসম।